हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल मैं राजीव और मैं यूट्यूब चैनल पुनर्बार आपनाक स्वागतम जनाइছোঁ। तो गाइज যোৱা ভিডিঅ'টোত আপোনালোকে দেখিলে যে বিহুৰ বতৰতে মই এঘৰ মানুহৰ তাত গৈছিলোঁ আৰু আছো বৰ্তমান মই সেইখন গাঁৱতে আজি আৰু সেইখন গাঁৱতে বনোৱা আজি এটা ছেকেণ্ড ভিডিঅ' আৰু তেওঁলোকৰ ঘৰৰ পৰা এনেকৈ ওলাই আহিয়ে ইয়াতে এটা বৰ ধুনীয়া ঘৰ দেখিছোঁ। গাড়ীখন বহুত আগত ৰাখি থৈ দিছোঁ কাৰণ ইয়াতে ৰাস্তাৰ কাম চলি আছিলে যেতিয়া মই আহিছিলোঁ সেইকাৰণে আগত ৰাখি থৈ দিছিলোঁ আৰু এনেকৈ খোজকাঢ়িয়ে মই আহিছিলোঁ আৰু এই যাওঁতে খোজকাঢ়ি যাওঁতে ইফালে এওঁলোকৰ ঘৰটো মই চাইছিলোঁ কিন্তু কোনো মানুহ নাছিল। এতিয়া এওঁলোকৰ ঘৰতে মই আহিছোঁ, ভাবিছোঁ যে এওঁলোকৰ ঘৰতে এবাৰ সোমাওঁ ৰেণ্ডমলি আৰু সোমাই ডাইৰেক্টলি সুধোঁ হোম টুৰ দিব পাৰিম নেকি। তেনে বলক চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব টিল দা ইন। বলকচোন সোমাই আহি এনেকৈ ধুনীয়াকৈ এখন পাব বাগিচা য'ত নেকি এনেকৈ নেমু টেঙা লাগি আছে আৰু এনেকৈ জেওৰাৰে ধুনীয়াকৈ থৈ দিছে আৰু ইফালে আছে এনেকুৱা এটা ঘৰ, বহুত ধুনীয়া ষ্ট্ৰাকচাৰত এটা আছাম টাইপৰ ঘৰ আছে চাওক। আৰু এইটো চাইডে এনেকৈ সোমাই গ'লে বৰ ধুনীয়া পৰিৱেশ, কিন্তু ঘৰত কোনো মানুহ নাই, অচিনাকি মানুহ ডাইৰেক্ট যাব ভালো নালাগে, গতিকে ভয়ো লাগে কাৰোবাৰ ঘৰ হয় গালিয়ে দিয়ে নেকি। বলকচোন সুধোঁ মানুহ দুনুহ আছেনে নাইবা। মই এটা কাম কৰিম, কি কৰিম জানেনে, সোমাইতো আহিছোঁ কোনো মানুহ নাই, ডাইৰেক্ট গৈ চিধাই কলিং বেল বজাম। আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকত যে দেখিছে ডাইৰেক্ট অচিনাকি মানুহৰ ঘৰত গৈ কলিং বেল বজাওঁ, ঠিক একেদৰে এওঁলোকৰ ঘৰতো মই ডাইৰেক্টলি সোমাই যাম আৰু সোমাই গৈ কলিং বেল বজাম। তেন্তে বলক চিধাই যাওঁ, কলিং বেল বিচাৰোঁ ক'ত আছে কলিং বেল। কোনো মানুহ চানুহতো নাই আৰু মাতিম, ওলাই অহাৰ লগে লগে সুধিম, বেয়াও লাগে ন। ঐ ঐ ঐ বহুত ডাঙৰ কুকুৰ শুই আছে চাইলেণ্ট। কলিং বেল বিচাৰোঁ আৰু ডাইৰেক্টলি সুধিম ওলাই অহাৰ লগে লগে যে আপোনালোকৰ ঘৰত হোম টুৰ দিব পাৰিম নেকি। গালি চালি দিব পাৰে, ভয়ো লাগে ন। কলিং বেলে বিচাৰি পোৱা নাই দেখোন। কোনোবা আছেনে ঘৰত? বহুত সময় হ'ল ৰখি আছোঁ, কোনোবা আছেনে ঘৰত? ভয়ো লাগে আৰু সেইপিনে কুকুৰটো আছে। কোনো নাই দেখোন, অলপ আগতে কিবা কথা পাতি থকা যেন পাইছিলোঁ কিন্তু শুনাই নাই নেকি। কলিং বেলো নাই ইয়াতে, ইফালেও এটা ঘৰ আছে, আগৰ ফালৰ পৰা চাই আহকচোন কলিং বেল আছে নেকি, নহ'লে সেনেকৈ ৰখি থাকোঁতে বহুত সময় যাব। সময় হৈছে 4টা। অঁ ইয়াতে কলিং বেলটো আছে, ইয়াতেহে আছে কলিং বেলটো। সিপিনৰ পৰা মাতিলোঁ শুনা নাপালে, বজাই চাওঁ কলিং বেলটো বাজে ন। হাও বাজিছেনে নাই বা। কলিং বেল বজাই এনেকৈ ৰখি আছোঁ, কলিং বেলটো বা বাজিছেনে নাই গম নাপাওঁ। অঁ বাজিছে। অঁ হেল্ল', মই একচুৱেলি অন কেমেৰা আহিছোঁ দেই, বেয়া নাপাব, মানে কলিং বেলটো মই বজাই আছোঁ, 3বাৰমান বাজিছে চাগে। মই ইফালে গৈ আছিলোঁ, আপোনালোকে এইপিনে ৰাস্তাৰে গৈ আছিলোঁ। মই একচুৱেলি ইউটিউবত ভিডিঅ' বনাওঁ, মোৰ নামটো হৈছে ৰাজদীপ শৰ্মা। মোৰ ইউটিউবত এটা চেনেল আছে, চেনেলটোৰ নাম হৈছে MS ৱৰ্ল্ড বুলি এটা চেনেল আছে, য'ত নেকি মই এনেকৈ ডাইৰেক্টলি কোনোবা এখন গাঁৱত যাওঁ আৰু ডাইৰেক্টলি ভাল লগা মানুহৰ এঘৰ তাত সোমাওঁ, অচিনাকি মানুহৰ তাত, আৰু সোমাই মই সেই মানুহ ঘৰৰ ৰেণ্ডম হোম টুৰ দিওঁ। মানে এঘৰ অচিনাকি মানুহৰ এটা অচিনাকি ঘৰৰ পৰিৱেশটো দেখুওৱা, মানে হোম টুৰ দিওঁ। তো মোৰ একচুৱেলি ইপিনে গ'লোঁ যিহেতু ডাইৰেক্টলি দেখিলোঁ আপোনালোকৰ ঘৰৰ চৌপাশটো মোৰ বৰ ভাল লাগিল, সেইকাৰণে সোমাই আহিলোঁ। 3-4বাৰমান কলিং বেল বজাই আছোঁ, তো বাজা নাই নেকি, বাজিছিল নে? বাজিছে ন। তো আপোনালোকৰ তাত সোমাই আহিলোঁ, আপোনালোকৰ ঘৰৰো মই হোম টুৰ দিব বিচাৰিছোঁ, দিব পাৰিম নেকি? ঠিক আছে, বাট কি নামেৰে আছে আপোনাৰ মানে ইউটিউব? মোৰ চেনেলটো মোৰ এবাৰ চাই লওকচোন, মোৰ ইউটিউবত চেনেলটোৰ নাম আছে MS ৱৰ্ল্ড বুলি আছে। MS ৱৰ্ল্ড নহয় দেই, ৱৰ্ল্ড নহয়, মই উঠি আহিছোঁ হা, ৱৰ্ল্ড নহয়, ৱৰ্ল্ড বুলি আছে, MS ৱৰ্ল্ড 1M বুলি আছে। এবাৰ চাই লওক, মই ডাইৰেক্টলি অচিনাকি মানুহৰ ঘৰৰ হোম টুৰ পৰিৱেশটো দেখুৱাওঁ মানে। ঠিক আছে, হয় চাই লওকচোন। এইটো নেকি? হয় হয় এইটোৱে হয়, এইবোৰ মোৰে হোম টুৰৰ ভিডিঅ' হয়, এইটোৱে হয় চেনেলটো। মোৰ চেনেলটো ওলাল ন, এটা ভিডিঅ' চাই লওক লাগিলে, কেনেকুৱাকৈ ভিডিঅ' বনাওঁ মই, কেনেকুৱা ভিডিঅ' দেখাওঁ। আপোনাৰ কোনোবা মা নমস্কাৰ দেই, মোৰ নামটো ৰাজদীপ, মই ইউটিউবত ভিডিঅ' বনাওঁ। হয় আহিলোঁ আজি আপোনালোকৰ ঘৰত। হয় ঠিক আছে, আহিব পাৰে, কোনো প্ৰব্লেম পাৰিম ন। ঠিক আছে তেন্তে আমি ক'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম? এইটো আপোনালোকৰ ঘৰৰ সন্মুখ চাইড নেকি এইটো? হয় তেন্তে মই জোতাযোৰ খুলি সোমাই যাওঁ নেকি? নাই জোতাখন নাই খুলি দিম। নাই বলক সোমাই গৈছোঁ দেই, চাওক সোমাই আহিলোঁ এনেকৈ। এওঁলোকৰ যে পদূলিটি আছে, এইটো হৈছে এওঁলোকৰ পদূলি, এই ৰাস্তাটোৰ পৰা ডাইৰেক্ট এনেকৈ দেখা পায় আৰু মোক বহুত ভালকৈ এটা আকৰ্ষণ কৰিছে এই পদূলিটোৱে। দুই কাষে আছে ফুল, এখন ফুলৰ বাগান, আৰু এইটো চাইডেও আছে ফুল। বৰ্মা বুলি কওঁ আপোনাক মই। এই যে গছবোৰ আছে, এইটো কি গছ হয়? এই যে এনেকৈ পাইন গছ নেকি এইটো? পাইন ন, বহুত ধুনীয়া লাগে এই গছটো মানে। এনেকৈ সোমাই আহিলোঁ, এইটো সোমাই আহি এওঁলোকৰ এখন বাৰণ্ডা,
এইখন হৈছে এওঁলোকৰ বাৰণ্ডা আৰু এতিয়া ভিতৰত মাতিছে, গতিকে ভিতৰলৈকে যাওঁ, চাই থাকক, স্কিপ নকৰিব, ধামাকা হ'ব গৈ আছে। বলক, আহিছোঁ দেই, সোমাই আহিব পাৰিম ন? অঁ আচ্ছা, মই ডাইৰেক্ট অন কেমেৰা আহিছোঁ দেই, বহিছোঁ। এইটো আপোনাৰ দেউতা হয় ন? নমস্কাৰ দেই। হয় নমস্কাৰ, মোৰ নামটো ৰাজদীপ, বৰমাকটো দেখিলে বাৰু। এনেকৈ বহিব দিছে, বহিলোঁ, অলপ সময় পানী চানী খালোঁ, অফ কেমেৰা বহুত কথা পাতিলোঁ আমি। বৰদেউতা বুলি মাতিছোঁ মই, বৰদেউতাৰ লগত, বৰমাৰ লগত আৰু এওঁৰ লগত। এওঁ আচলতে গুৱাহাটীতে থাকে কৰ্মসূত্ৰে, আৰু বহুত কথা পাতিলোঁ, সেইবোৰ এতিয়া নকওঁ। এতিয়া হৈছে আপোনালোকক হোম টুৰ দিয়া সময়। তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰি দিওঁ। আৰম্ভণি কৰাৰ আগতে মই কেইটামান কথা সুধিব বিচাৰিছোঁ। আপুনিতো গুৱাহাটীত থাকে বুলি ক'লে, অন কেমেৰাত আমাৰ ৰাইজক, ভিউৱাৰ্ছখিনিক কৈ দিয়ক যে আপোনাৰ ভাল নামটো কি? অমিয় কি লিখে? অমিয় ডেকা। এওঁ গুৱাহাটীতে চাকৰি কৰি আছে। আৰু এইজন হৈছে বৰদেউতা। বৰদেউতাই বহুত কামৰ লগত জড়িত, ভিডিঅ'ত গম পাই থাকিব কি কি কাম কৰে। এজন সমাজকৰ্মী হয়, এজন শিক্ষক আছিল, বহুত কিবা কিবি। উফ, আৰু এই ছাইডত যে দেখিছে, দেখুৱাই আছোঁ ৰ'ব, ধৈৰ্য ধৰক। বৰদেউতা, আমাৰ অসমৰ ৰাইজকো চবে জানিব বিচাৰিব, যিহেতু আপুনি এজন সমাজকৰ্মী হয়, গতিকে মই সুধোঁ ভিডিঅ'ত, আপোনাৰ ভাল নামটো বৰদেউতা? কনক চন্দ্ৰ ডেকা। বৰদেউতাৰ বিষয়ে আমি জানিম, বহুত কথা পাতিম আজি ভিডিঅ'ত। এজন হৈছে বৰমা, বৰদেউতাৰ জীৱন সংগী। বৰমা, আপোনাৰ নামটো এবাৰ ভিডিঅ'ত ৰাইজক। চম্পাৱতী ডেকা। চম্পাৱতী যে, চম্পাৱতীৰ সাধু পঢ়িছিলোঁ নহয় আমি অকলে। বৰমাৰ নাম হৈছে চম্পাৱতী ডেকা। বৰ ধুনীয়া নাম কিন্তু দেই বৰমা। তেন্তে অমিয় এওঁৰ লগত আমি আজিৰে ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। মানে বলক, আজিৰে ভিডিঅ'টো আৰম্ভ হ'ব গৈ আছে, চাই থাকক। এনেকৈ সোমাই আহিলোঁ, সোমাই আহিয়ে এওঁলোকৰ আছে, এইটো হৈছে ড্ৰয়িং ৰুম। এইটো ড্ৰয়িং ৰুম ন? এইটো ড্ৰয়িং ৰুম। 360 ভিউ এটা দি দিছোঁ, চাই লওক। আৰু ইয়াতে আছে বৰদেউতাৰ কিছুমান এচিভমেণ্ট, এৱাৰ্ড, ঢেৰ দাম লাগি আছে, চাওক। আৰু কি ধুনীয়া লাগিছে ৱালখন দেখিবলৈ, গোটেইবোৰ হৈছে এৱাৰ্ড, এচিভমেণ্ট, চাৰ্টিফিকেট। আৰু এইটো হৈছে এটা শ্ব'কেছ। চাওক, ইয়াতে বৰদেউতাৰ বহুতবোৰ এচিভমেণ্ট আছে। বৰদেউতা, এই এচিভমেণ্ট, এই চাৰ্টিফিকেট, এই সম্বৰ্ধনাবোৰ যে আছে, এইবোৰ কিহৰ হয়? বিভিন্ন হয়, প্ৰধানকৈ কালচাৰেল হয়। কালচাৰেল সংস্কৃতি জগতৰ লগত জড়িত আপুনি। হয়, বৰদেউতাৰ লগত মই বহুত কথা পাতিছোঁ, তথাপিও এবাৰ অসমৰ ৰাইজে জানিব বিচাৰিব যে আপুনি কিহৰ লগত জড়িত? মই বিশেষকৈ ভালেখিনি হেৰিয়াত জড়িত, প্ৰধানকৈ নাগাৰা নামৰ লগত। নাগাৰা নামৰ লগত, আচ্ছা আচ্ছা আচ্ছা। নাগাৰা নাম কিবা কেনেকুৱা ধৰণৰ নাগাৰা নামত জড়িত? মই নাগাৰা নাম লিখোঁ। লিখে আপুনি? আচ্ছা 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 আচ্ছা, বৰ ডাঙৰ প্ৰতিভা কিন্তু। বহুত নাম ওলাইছে। হয় হয়। তাৰপিছত প্ৰকাশ পাইছেনে নাগাৰা নামৰ কিতাপ বা তেনেকুৱা কিবা? আছে। আচ্ছা, অকণমান দেখাই দিব নেকি বাৰু? বৰদেউতাৰ আছে বহুত, ইয়াতে এটা শ্ব'কেছ, মানে ৰেগ এখন আছে, আলমাৰি, ইয়াতে গোটেই কিতাপ, এই গোটেইবোৰ কিতাপ আপোনাৰ নেকি বৰদেউতা? আচ্ছা, ইয়াতে ষ্টাডিও কৰে, বহুত কিতাপ তেনেকৈ আছে। ইয়াতে চাওক, ফেমিলি ফটো আৰু কিছুমান শৰাই আছে। আৰু এইখন ওপৰত এখন মই চাৰ্টিফিকেট দেখিছোঁ। এইখন কি হয় বৰদেউতা? ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, শিক্ষা বিভাগ, অসম চৰকাৰৰ পৰা দিছে। হয়, কি হয় এইটো? ৰাজ্যিক বঁটা পাইছিলে। আচ্ছা, কৃতি শিক্ষক বঁটা। অ'কে, চাওক 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 চাওক, বৰ ধুনীয়া বস্তু এটা মই আপোনালোকক দেখুৱাব গৈ আছোঁ। এই বৰদেউতাজনে পাইছে অসম ৰাজ্যিক বঁটা। এবছৰ কাল বৃদ্ধি পাইছে মোৰ চাকৰি। আচ্ছা, এবছৰ এই বঁটাখনৰ কাৰণে বৃদ্ধি পাইছে চাকৰি। এই যে অসম ৰাজ্যিক বঁটাখন পাইছে, ইয়াৰ কাৰণে বৰদেউতাৰ চাকৰি এবছৰ কাল বৃদ্ধি পাইছে। মানে যদি ৰিটায়াৰমেণ্ট হ'ব লগা আছিল 19ত, 20লৈকে বৃদ্ধি পাইছে। আচ্ছা বৰদেউতা, এখন আপুনি লিখা, নিজে হাতেৰে লিখা কিতাপ এইবাৰ প্ৰকাশ পাইছে। নাম মঞ্জুৰী, এওঁ লিখিছে। এইবাৰ ৰাসত আচ্ছা প্ৰকাশ পাইছে। আচ্ছা আচ্ছা, এখন এতিয়া দোকানত এভেইলেবল আছে, কিনিব পাৰিব মানুহে। যদি নাগাৰা নামৰ লগত জড়িত কোনোবা ব্যক্তি আছে, তেওঁলোকে কিনিব পাৰে। বৰদেউতা লিখা নিজ হাতেৰে নাম। এতিয়া আহোঁ এইটো ছাইডত শ্ব'কেছটো, ইয়াতেও কিছুমান এচিভমেণ্ট আছে, আৰু ইয়াতে আছে এইবোৰ বৰদেউতাই পোৱা এচিভমেণ্ট, আৰু এইবোৰ হৈছে বঁটা কিছুমান। চাই লওক, এইটো শ্ব'কেছ গোটেই সেইবোৰেৰে ভৰ্তি হৈ আছে। তলত কিছুমান আছে আৰু সজাই থোৱা বস্তু, হোম ডেক'ৰেশ্যন কৰি ৰাখিছে। শ্ব'কেছটোৰ যিটো আলমাৰিটোৰ লগতে আছে এটা এয়াৰ কুলাৰ নেকি এইটো? এয়াৰ কুলাৰ। বলক, আৰু এইটো চাইডে আছে আমাৰ জাপিটো অসমৰ। বলক, এইটো চাইডে আমি ওলাই যাওঁ, এতিয়া বাকীখিনি দেখুৱাওঁ। হয় বলক, আপুনি আগে আগে বলক, আপুনিয়ে দেখাব লাগিব, আজি গাইড হয়। অন কেমেৰা যাই আছোঁ, একদম আনকাট দেই। আৰু এইটো চাইডে, এইটো বাৰাণ্ডা নেকি? এখন বাৰাণ্ডা, এইটো বেলেগ ৰুমলৈকে যায়। ঘৰটো কি এল কাৰ্টত বনাইছে নেকি? এল কাৰ্টত বনাইছে, ভাল লাগিছে। আৰু এইটো এওঁলোকৰ বাৰাণ্ডা। মই অকণমান আগতে আহি ইয়াৰ পৰাই
ঘূৰি গৈছিলোঁ কলিং বেল বিচাৰি নাপায় মই এইটো চাইডে আহিছিলোঁ অঁ এইটো আমাৰ বেডৰুম দুটা এইটো বেডৰুম নেকি বলক ভিতৰলৈকে সোমাই যাওঁ লাইটবোৰ অলপ দি দিব দেই এইটো হৈছে এওঁলোকৰ বেডৰুম সোমাই আহিছোঁ সোমাই এখন পাব ষ্টাডি টেবুল এখন হৈছে এখন ষ্টাডি এখন দেউতাই ষ্টাডি কৰে ইয়াতে ষ্টাডি টেবুল বহুতবোৰ কিতাপ আছে আৰু এইখন হৈছে এখন বিচনা আৰু এইটো চাইডে আছে টিভি পেনেল সেইটো বৰমা দেখিলেই অলৰেডি আৰু এইপিনে আলমাৰী চালমাৰী আছে আৰু ওপৰত এয়া চিলিং আৰু ফেন নৰ্মেলি গাঁৱৰ ঘৰবোৰ আছাম টাইপৰ ঘৰ আগৰ ঘৰবোৰ এনেকৈ চিলিং দিয়া হৈছিলে তৰ্জা বেৰৰ বহুত ঠাণ্ডা কৰি থাকে ৰুমটো ঠাণ্ডা থাকে হয় হয় বলক এয়া এইটো চাইডে আছে আলনা এইটো বেডৰুম বুলি ক'লে এইটো মা দুটা বেডৰুম হয় বলক আমি এতিয়া ওলাই যাওঁ ৰুম কেইটা আছে গোটেই ঘৰটোত আপোনালোকৰ 4-5টা মানে room। 4-5টামান আছে এইটো দাদা আৰু বৌ থাকে আজি নাই মানে এইটো দাদা আৰু বৌৰ ৰুম আৰু লাইটটো দি দিব নেকি আচ্ছা হয় দেখুৱাই দিছোঁ চাওক এনেকৈ ইয়াতে কাপোৰ চাপোৰবোৰ মেলি থোৱা আছে ইয়াতে এওঁলোকৰ দাদেক আৰু বৌৱেক থাকে এইটো হৈছে ঘৰ ইপিনে আছে বিচনা সেইপিনে নৰ্মেল আৰু চাওক এইটো চাইডে আছে শ্ব'কেছ ইফালে আছে বিচনা আছে শ্ব'কেছ ইয়াতে এটা আছে আলমাৰী ইফালে আছে সোফা ছেট এইবোৰ গোটেই সোফা ছেট তেওঁলোকে গুৱাহাটীত থাকে নেকি নাই আমাৰ ইয়াতে থাকে আলহী খাব গৈছে বুজিছোঁ বলক ইফালে ওলাই গ'লোঁ আৰু এই ঘৰটোৰ পৰা এনেকৈ ওলাই আহিলোঁ ওলাই আহি মই যে তেতিয়া আহি কিনে ঘূৰি গৈছিলোঁ এইটো চাইডৰ পৰা ঘূৰি গৈছিলোঁ ইয়াতে মই কলিং বেল বিচাৰি নাপায় আৰু ইটো চাইডে আছে এওঁলোকৰ গেৰেজটো এখন এওঁলোকৰ গাড়ী আৰু ইয়াতে গপ চপ কৰিবৰ কাৰণে সন্ধিয়া গধূলি বহিবৰ কাৰণে আছে এনেকৈ কেইখনমান চকী ইটো চাইডে আছে এখন চাইকেল চাগে সেইখন বৰদেউতাই চলায় এইটো এওঁলোকৰ ঘৰ এওঁ আৰু এওঁৰ পৰিয়াল থাকে আৰু এইটো ঘৰটো এল কাটিং ডিজাইনত বনাইছে সম্পূৰ্ণৰূপে আৰু এইটো এটা কুকুৰ এই কুকুৰটো কি কুকুৰ হয় বাৰু কিবা অলপ বেলেগ টাইপ লাগিছে ভূটানৰ পৰা আনিছিলে হয় নেকি টমি টমি এইটো কুকুৰ এইটো ক্ৰছ নেকি আচ্ছা এইটো ক্ৰছ কুকুৰ হয় আৰু ইয়াতে আছে এখন চাইকেল সৰু চাই এই কাৰ চাইকেল এখন ভতিজা ল'ৰাৰ আচ্ছা ইটো চাইডে আছে মন্দিৰটো বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ সেইটো ৰুমত সোমোৱাৰ আগতে এইটো কি গছ হয় কি ফুল অলপমান শেৱালি টাইপো লাগিছে আচ্ছা ফুল গছ হয় এইযোৰ মন্দিৰৰ আগত আছে আৰু ইয়াতে বহুত ধুনীয়াকৈ কিছুমান প্লেণ্টেশ্যন কৰি ৰাখিছে মন্দিৰটোৰ লগত এয়া মন্দিৰটোৰ দুৱাৰমুখৰ চিৰিত দুফালে আছে ফুলৰ টাববোৰ বৰ ধুনীয়াকৈ সজাই ৰাখিছে চাওক আৰু বহুত ধৰণৰ ফুল ইয়াতে লাগিও আছে ইয়াতে মই এটা ফুলে চিনি পাওঁ সেইটো হৈছে গেন্দে ফুল বাকী এটা ফুলো মই চিনি নাপাওঁ আৰু এইটো আছে এওঁলোকৰ ফেমিলি ভঁৰাল ঘৰ ইয়াতে আপোনালোকে খেতি বাতি কৰে খেতি কৰে ন আচ্ছা এইটো হৈছে ভঁৰাল ঘৰ ইয়াতে খেতি চপাই কিনে এই ভঁৰাল ঘৰটোতে ৰাখে আৰু এইটো হৈছে মন্দিৰ ভাগটো বৰ ধুনীয়া লাগিছে দেই আৰু চোতালখন চাওক কি পৰিপাটি আৰু ক্লিন বৰ ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে মন্দিৰটো অকণমান চাব পাৰিম নেকি ভিতৰৰ ফালে ৰাইজক দেখুৱাই দিওঁ অকণমান দৰ্জাখন খুলি দিয়ক সোমাই আহিছোঁ মন্দিৰৰ ভিতৰলৈকে মই একেবাৰে ভিতৰলৈকে নাযাওঁ শিৱ পূজাও পাতে অকল শিৱ ভগৱানক পূজা কৰে আৰু শিৱ পূজাও পাতে মানে শিৱৰাত্ৰি পাতে এইটো হৈছে এওঁলোকৰ মন্দিৰটো ধুনীয়াকৈ মানুহ বহিব পৰাকৈ অকণমান ঠাইও আছে আৰু এনেকৈ চিৰিটোত ফুল চুল ৰাখি থোৱা আছে এই যে মন্দিৰটো দেখিছে মন্দিৰটোৰ লগত মই এটা বস্তু দেখিছোঁ বহুত মৌ উৰি আছিলে এইটো মৌ পোহনীয়া নেকি পোহে ন মই চাব পাৰিম নেকি মৌ যাব পাৰিম ন বলক কোনফালে যায় বলক এয়া লেট্ৰিন বাথৰুমৰ পাৰ্টটো নেকি পানীৰ টেংকি লেট্ৰিন বাথৰুম এইবোৰ আৰু ইয়াতে আছে দমকল বলক বেছি দেৰি নকৰোঁ আৰু ইয়াত আছে মৌ কামুৰিব নেকি আচ্ছা বহুত উৰি আছে দেখোন এইটো মৌ আপোনালোকে খাই নে বেচেও নাই বিক্ৰী নকৰোঁ মই ঘৰৰ কাৰণে লাগে হয় নেকি খুলি দেখুৱাব পাৰিব নেকি খুলি দেখুৱাব এতিয়া ভয় লাগে ন খং উঠি থাকিব পাৰে সাধাৰণতে গৰম হ'লে অলপ মানে বেছি গৰম হ'লে কামুৰে উৰি আছে ইয়াৰ পৰা যাওঁ অলপ কামুৰি দিব পাৰে বহুত উৰি আছে দেখোন আৰু এয়া আম গছ নে লেচু গছ এজোপা লেচু গছ ন লেচু ফুলিছে লেচু লাগিছে আৰু ইফালে আহিলে কেতিয়াবা মই লেচু খাব আহিম সোমাই যাম এই যে গাঁৱৰ বস্তিত আছোঁ বৰ্তমান ইফালে আছে আম গছ কঁঠাল গছ লেচু গছ এই বস্তুবোৰে ন হাৰ্ট কৰে ইয়াতে পিন কৰে সঁচাই ভাল লাগে ক'ত গুৱাহাটীত আমি কংক্ৰিটৰ মাজৰ এখন চহৰ ধূলি বালি পলিউশ্যন ডাষ্ট চব ব্যস্ত মানুহ আৰু ইয়াতে চাওক কি শান্তি বতাহ বলি আছে বলক আৰু এইটো চাইডে এখন তাঁতশাল দেখিছোঁ তাঁতশালখন কোনে বয় মায়ে বয় নেকি কি কাপোৰ লাগি আছে নে এতিয়া আচ্ছা গামোচা আৰু এইটো হৈছে ঢেঁকী এই ঢেঁকী শালটোতে আপোনালোকে মানে বিহুৰ বতৰত পিঠা পনা খুন্দিছে চাগে ইয়াতে আমাৰ বহুত আজিকালি গাঁৱত প্ৰায়ে নাই নায়েই নোহোৱা হৈ গ'ল হয় এইটো ঢেঁকী ইয়াতে গোটেই গাঁৱৰ মহিলাখিনি আহি কিনে চাগে ঢেঁকীত পিঠা পনা খুন্দে আৰু এইটো এটা ঘৰ দেখিছোঁ এইটো কি ঘৰ হয় টিঙৰ গোহালি ঘৰ গৰু আছে নেকি আপোনালোকৰ অঁ এতিয়া পথাৰত আছে চাওক এইটো হৈছে এওঁলোকৰ গোহালি ঘৰ বৰ ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে আৰু এইটো কি ঘৰ চাইডত দেখিছোঁ বাহিৰা ঘৰ মানে আমি বস্তুবিলাক ষ্ট'ৰ ৰুম আৰু ন এইটো ষ্ট'ৰ ৰুম হয়
এইটো এটা ষ্ট'ৰ ৰুম কিবা কিবি আছে আৰু ইয়াতে ষ্ট'ৰ ৰুম হয় এইটো বৰ ধুনীয়াকৈ বাহিৰে এনেকৈ মাটি টিঙেৰে বনাই থৈ দিছে এই ঘৰটো ষ্ট'ৰ ৰুম ঠাণ্ডা কিন্তু মাটি টিঙেৰেও আৰু এইটো ঘৰটো অলৰেডি দেখালোঁ আপোনালোকক আৰু এইটো ঘৰ এতিয়া আমি অলপ সোমাই যাব পাৰিমনে ঠিক আছে বলক মই এওঁলোকৰে চেণ্ডেল পিন্ধি লৈছোঁ সোমাই আহি পাব এনেকুৱা এখন ধুনীয়া টাইলছ লগোৱা হোৱাইট টাইলছ লগোৱা এখন বাৰাণ্ডা আৰু ইয়াতে এনেকৈ আছে গ্ৰিল লগোৱা আৰু ইয়াতে আছে এখন চিলিং এখন ফল চিলিং নেকি আৰু ইয়াতে আছে এখন বাৰাণ্ডাত দিছে ফেন মানুহ আহিলে যাতে কষ্ট নাপায় গৰমত যিহেতু মস্ত গৰম আৰু এনেকৈ সোমাই আহিয়েই অন কেমেৰা আহিছোঁ এইটো হৈছে এটা ড্ৰয়িং ৰুম এইটো ড্ৰয়িং ৰুম ন বাপৰে বাপ কালাৰ চুজটো কোনে কৰিছে আপুনি কৰিছে বহুত ধুনীয়া লাগিছে চিৰিয়াছলি ইমান নিট এণ্ড ক্লিন ফল চিলিঙৰ ডিজাইনটোও বহুত ধুনীয়া লাগিছে আৰু ইয়াতে আছে এখন ফেন সোমাই আহিয়ে আৰু এখন হৈছে ফেমিলি চোফাটো কিবা বেলেগ ধৰণৰ ডিজাইন দিছে সোফা কাম বেড হয় আচ্ছা এইটো মানে খুলি কিনে বিচনা বনাই দিব পাৰি নেকি এনেকৈ পাব এখন বুদ্ধা ফটো ফ্ৰেম ৱাল ফ্ৰেম আৰু এইটো এটা ৱাল ফ্ৰেমৰ কিবা ডিজাইন হয় এনেকৈ আছে এখন চেণ্টাৰ টেবুল আছে ফেমিলি সোফা ওপৰত আছে এখন ধুনীয়া ফটো ফ্ৰেম আৰু এইটো চাইডে আছে এটা আলমাৰী শ্ব'কেছ ইয়াতে বহুত ধুনীয়াকৈ কিছুমান ডিনাৰ ছেট সজাই ৰাখিছে আৰু হোম ডেকৰ কৰি ৰাখিছে ইয়াতে আছে দুখন এক্সট্ৰাকৈ চকী আৰু এই যে এই ফটোখন আপোনালোক দুজনৰ নেকি আৰু এইটো ঘৰৰ পৰা এনেকৈ এতিয়া আমি এইটো ৰুমত সোমাই যাব পাৰোঁ যাব পাৰিম ন আচ্ছা মই অকণমান তেতিয়া চোতালত দেখা যেন পালোঁ আপোনাৰ নমস্কাৰ দেই মোৰ নামটো ৰাজদীপ মই ইউটিউবত ভিডিঅ' বনাওঁ মোৰ ভিডিঅ'বোৰ চাব আপোনাৰ পিছে ভাল নামটো মনীষা বৈশ্য এওঁৰ ধৰম পত্নী আপোনাৰ ঘৰত সোমাই আহিলোঁ এতিয়া এইটো বেডৰুম ন আপোনালোকৰ আচ্ছা এই বেডৰুমটোত সোমাই আহিয়ে পাব এখন ধুনীয়া কিং চাইজ বেড এখন কিং চাইজ এখন বক্স পালেং হয় আৰু ইয়াতে এওঁলোকৰ কিছুমান বিয়াত তোলা ফটো চাগে ন আচ্ছা চাওক ইয়াতে কিছুমান ধুনীয়াকৈ বিয়াত তোলা ফটো আছে বহুত ধুনীয়াকৈ এওঁলোকে বিচনাত এনেকৈ সজাই ৰাখিছে ফটোকেইখন ভাল লাগিছে কিন্তু ফটোকেইখন ঘৰটোত কিন্তু বহুত বেছি একদম বস্তু সোমাই ৰখা নাই একদম পৰিপাটিকৈ নিট এণ্ড ক্লিনকৈ ৰাখিছে ইটো ছাইডত আছে এখন আলনা য'ত কাপোৰ জাপি ৰাখিছে ছাইডত এখন আছে চকী আৰু এখন হৈছে ড্ৰেছিং আইনা আৰু ইয়াতে ৱাল ফটো ফ্ৰেম ৰাখিছে বৰ ধুনীয়াকৈ ৱালপেপাৰ টাইপ আৰু ইফালেও আছে এখন আইনা আৰু এখন কোনোবা গেষ্ট আহিলে এনে ছাইডত লাগে আৰু ৰুমটো বহুত আহল বহল আৰু বহুত ডাঙৰ ইয়াতেও আছে এখন বিচনা ইয়াতে আছে এখন বিচনা এখন হৈছে ডাইনিং টেবুল নেকি আপোনালোকে ভাত পানী একেলগতে বেলেগ পাকঘৰত ইয়াতে একেলগত ঠিকে আছে আৰু এইটো হৈছে ছাইডত ইনভাৰ্টাৰ এইটো ঘৰ হৈ গ'ল আৰু এইটো বেলেগ ৰুম নাই ইফালেও সোমাব পাৰি নেকি বলক আমি ইফালেদি ওলাই যাওঁ এবাৰ আহিছোঁ দেই ভিডিঅ' চাব আপুনি আচ্ছা এই জাগাখিনি যে আছে এই ঠাইখিনিৰ নামটো কি মানে ডিগিৰপাৰ বুলি কয় ডিগিৰপাৰ হয় গাঁওখন আমি পিপিৰাগুচি বুলি কয় পিপিৰাগুচি বুলি কয় এইটো কি ফুল গছ হয় এইটোতো জবা ফুল হয় আৰু এটা একচুৱেলি এইটো জবাত দুটা লাগে মানে দুটা এটা হোৱাইট কালাৰো লাগে আৰু এটা ৰেড মানে এই জবা ফুল গছজোপাত এটাল গছতে দুটা ফুল লাগে আপোনালোকে গম পায় নেকি এটা জবা ফুলৰ গছত দুটা কালাৰৰ ফুল লাগে এটা হৈছে হোৱাইট কালাৰ এটা হৈছে ৰেড কালাৰ আজি প্ৰথম দেখিলোঁ এইখন আপোনালোকৰ ফুলনি বাগিচা বিভিন্ন ধৰণৰ ফুল আছে ইয়াতে আৰু বহুত ফুলৰ নাম মই নিজে নাজানো নেমু চেমু লাগি আছে নেকি বহুত নেমু লাগি আছে আপুনিতো গুৱাহাটীত থাকে গুৱাহাটীত নেমুৰ দাম কিমান দুটাত 10 টকা দুটাত 20 টকা লয় হয় নেকি ইয়াৰ পৰা লৈ যায় বুজিছোঁ দেখিছে আৰু এইখন হৈছে গেট ইয়াৰ পৰা পদূলিটো চাওক এওঁলোকৰ ঘৰটো কিবা এটা ভাল লাগিছে নহয় ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে এটা কমেণ্ট বক্সত সুন্দৰ কমেণ্টেৰে ভৰাই তোলক বিশেষকৈ এই দুজন মানুহৰ কাৰণে একেবাৰে সহজ সৰল আৰু বহুত ভদ্ৰ আৰু বৰদেউতাজন ক'ৰবাত গ'ল ন ওলাই আচ্ছা যেতিয়া মই সোমাই আহিছিলোঁ তেতিয়া একচুৱেলি সাজি কাচি আছিলে ক'ৰবাত যাবৰ কাৰণে ধুতি চোলা পিন্ধি দেখিছে অলৰেডি তেওঁ গ'লগৈ কেতিয়াবা ৰাস্তা ঘাটে দেখিলে মাত দিব
বৰ ধুনীয়াকৈ আমি চাহ পানী খালোঁ, বিহুৰ বতৰত পিঠা পনাৰে বৰ ধুনীয়াকৈ খালোঁ, ইমান আৰু দেখুৱাই থকা নাই। গৈ থাকোঁ, লগ পাম গুৱাহাটীত ক'ৰবাত দেখিলে মাত দিব। আহিছোঁ বৰমা, বাই বাই, আহিছোঁ, গৈ থাকোঁ, বাই বাই। ৰ'ব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰি ইমান ধুনীয়াকৈ আপোনালোকক ভিডিঅ'বোৰ দিওঁ, ছাবস্ক্ৰাইব কৰিবৰ কাৰণে কৈ দিয়ক এবাৰ। ঠিক আছে, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু মই দুদিন মংগলদৈতে আছোঁ, যদি আপোনালোকৰ ঘৰৰ কোনোবাই হোম টুৰ দিব বিচাৰে ইউটিউবত, তেতিয়াহ'লে মোক এইটো ফেচবুক আইডিত মেছেজ দিবলৈ নাপাহৰিব। বাই বাই।